Subscribe now and press the bell icon. Never miss an update. Hello বন্ধুসকল, বি টেকনিক্যাল আসাম ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকক কম প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ লিষ্ট আপোনালোকৰ নাম আহিছে নাই। ঠিক আছে বন্ধুসকল, কেনে ধৰণে আপোনালোকে ঘৰৰ লিষ্ট চাব পাৰি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকক। আহক আপোনালোক প্ৰথমে যাব লাগিব ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে টাইপ কৰি দিয়ক rheporting.nic.in টাইপ কৰি আপোনালোকে সাৰ্চ কৰি দিয়ক। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকলৈ এনেকুৱা এটা পেজ খোল খাব। এনেকুৱা এটা পেজ খোল খোৱাৰ লগে লগে আপোনালোকে 2 নম্বৰটোত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ আপোনালোকলৈ খোল খাব। আপোনালোকে প্ৰথম 1 নম্বৰটো এনেকৈ থাকিবলৈ দিয়ক আৰু 2 নম্বৰটোত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাত ক্লিক কৰি দিয়ক। ইয়াৰ পিছত আপোনালোকে ষ্টেটত আহক। মই ষ্টেটত যেনেকৈ আসাম লগাইছোঁ। ইয়াৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্টত মই গোলাঘাট ক্লিক কৰি দিছোঁ। ইয়াৰ পিছত আপোনালোকে মই গোলাঘাট নৰ্থত ক্লিক কৰি দিছোঁ। ইয়াৰ পিছত আপোনাৰ গাঁও পঞ্চায়ত মই মধ্য ব্ৰহ্মপুত্ৰত ক্লিক কৰি দিছোঁ আৰু সামিদত ক্লিক কৰি দিয়ক। আপোনালোকে দেখিছে এই লিষ্টখিনি আহি গৈছে। ইয়াত চাই থাকিলে আপোনালোকৰ অলপ দেৰি হ'ব, সেয়ে আপোনালোকে ডাউনলোড PDF ফাইলত ডাউনলোড কৰি ল'ব। ডাউনলোড কৰিলে আপোনালোকে সম্পূৰ্ণৰূপে চাব পাৰিব। ঠিক আছে বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।